আজি ওলাইছোঁ আমালোকে শ্বুটিং কৰিব যাম। আজি মানে মই ইয়াতে অকলেই আছোঁ। মোৰ ফ্ৰেণ্ডকেইটা আহি আছে, হাই দিয়া। ফাৰুক গৈছে, ইক্ৰামুল, আনোৱাৰ আৰু ছবিকুল। আজি আমালোকে যাম গণেশ গেট ব্লগ ভিডিঅ' বনাবৰ কাৰণে, ভিডিঅ' শ্বুটিং কৰিম। তেনেহ'লে আপোনালোকে চাই থাকক আমাৰ লগত। এতিয়া মানে কি আৰু বহুত মানুহ আছে, গাড়ী আছে আগফালে। এতিয়া গাড়ী ঘোৰা আহিব আৰু পিছপিনে দুজন মানুহ আছে, দুজন ফ্ৰেণ্ড, সাদিকুল আৰু গদাধৰ নায়ক আৰু গিৰদাৰী আৰু কিবা আছিলে নামটো, সিও আহিব। এতিয়া বলক আমাৰ লগত ভিডিঅ' মানুহ ৰেডি হৈ আছে, ইয়াতে আছে, থিয় হৈ আছে। হ'ল ফাৰুক, গদাধৰ নায়ক, ইক্ৰামুল। মোৰ হাতত এইটো চাই ভয় নাখাব, এইটো জাষ্ট খিলনা হয়, বাট আজি ইউজ কৰিম। আৰু ছবিকুল, সাদিকুল, আমাৰ মুস্তফা মামু আৰু এই মোৰ ফ্ৰেণ্ড হয়, এইটো বাদ দিয়ক, নাম নাজানো। আৰু আমাৰ মামু হয়। আজি আমি যাম বেছি মানে দামী গাড়ীত নাযাওঁ, মানে আজি আমাৰ আহিব মানে 3 চকীয়া গাড়ী মানে, আৰু মানে অটো আহিব, আৰু অটোতে যাব লাগিব মানে কিয় কি আজি আমালোকে এতিয়া সৰু ইউটিউবাৰ হয় না, সেইকাৰণে আজি ফাৰ্ষ্ট অটোত যাম। তাৰপিছত ছেকেণ্ড কি হয় চাওঁ। আপোনালোকে আমাৰ লগত থাকক, আপোনালোকে ছাপোৰ্ট কৰিব, ছাপোৰ্ট কৰিলে পাৰিম। আজি আমালোকে গৈ আছোঁ গণেশ ঘাট বুলি কয়, এনে গণেশ গেট বুলি মই কৈছোঁ, সেইটো কাৰণে বেয়া নাপাব। আজি আমাৰ লগত গৈ থাকক। জানি মানে ইউটিউবাৰ এতিয়া ৰেডি হৈ আছে, এয়া চাওক পূৰা ৰেডি আছে। দাদা আপুনি যদি কিবা ক'ব আছে কৈ দিয়ক। মই আজি শ্বুটিঙত গৈছোঁ তেজপুৰ, আপোনালোকে চাই থাকক ভিডিঅ'। তো গাইজ মানে আমালোকে ইয়াতে ৰখি আছোঁ, কাৰণে মানে গাড়ী অহা নাই, গাড়ীৰ কাৰণে ৰখি আছোঁ। মানে ড্ৰাইভাৰো অলপ খেলি মেলি কৰি আছে, তথাপি একো প্ৰব্লেম নাই। মানে আমি আজি শ্বুটিং কৰিমেই, আপোনালোকৰ ছাপোৰ্ট থাকিলে আমি শ্বুটিং কৰিমেই পালে। এতিয়া আমাৰ চব মানে যিমান ইউটিউব মানে ভিডিঅ' বনাব মানুহ আছিলে, চব এয়া চাব পাৰিছে, বহিছে অলৰেডি। এতিয়া মানে সিহঁত দুটা যাব বাইক দি, মামাও যাব বাইক দি, আৰু সিহঁতে উঠিব। তো ফাইনেলি আমি যোৱা ষ্টাৰ্ট কৰিছোঁ। এয়া চাব পাৰি আছে আপোনালোকে, অটো গৈ আছে। আৰু মানে আমাৰ ইয়াত ফ্ৰেণ্ডকেইটা বহুত এনজয় কৰি আছে, ফ্ৰেণ্ডকেইটাক অলপ পিছত দেখাই আছোঁ। এতিয়া আমাৰ লগত ৰাস্তাটো চাই বুধবাৰৰ পিনে গৈ আছোঁ। এতিয়া ঢেকীয়াজুলিৰ ফালে, ঢেকীয়াজুলিৰ পৰা তেজপুৰ যাম। আপোনালোকে আমাৰ লগত গৈ থাকক আৰু চাই থাকক। ভিডিঅ'টো লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। আহি ঢেকীয়াজুলি পালোঁ, আপোনালোকে ঢেকীয়াজুলি চাই থাকক। এতিয়া গৈ পাম ঢেকীয়াজুলিৰ পিছত ঠেলামাৰা আহিব, ঠেলামাৰাৰ পিছত কাউখালী চেণ্টাৰ আহিব, তাৰপিছতহে আমি তেজপুৰ মিছন চাৰিআলি পাম। তেতিয়া আমাৰ লগত গৈ থাকক। বৰ্তমান আছোঁ ঢেকীয়াজুলি থানা হয়, ঢেকীয়াজুলি থানাটো ক্ৰছ কৰি আছোঁ বৰ্তমান, আপোনালোকে চাই আছে। তো আমি ৰখিছোঁ এতিয়া পেট্ৰল পাম্পত মানে অটত পেট্ৰল সোমাব, আৰু পেট্ৰল সোমাই তেতিয়াহে যাম। এতিয়া চাই লওক পেট্ৰল পাম্পটো কেনেকৈ আছে আপোনালোকে। এইটো চাব পাৰি আছে, পেট্ৰল পাম্প হয় এইটো। চাওক পেট্ৰল পাম্প, কিমান গাড়ী ঘোৰা আছে, ইয়াত পেট্ৰল ভৰ্তি কৰি আছে। আৰু এয়া চাওক আমাৰ মানে কি ক'ব, আৰু আজি শ্বুটিং কৰি ইহঁতে বহুত এনজয় কৰিছে। আপোনালোকে এটা দৃশ্য দেখাই আছোঁ, আপোনালোকে অলপ ৰখিব। কিমান এনজয় কৰি আছে, এনজয় মুডত আছে সিহঁতে, বিন্দাছ এনজয় কৰি আছে। আজি মানে শ্বুটিঙত ধামাল কৰিব সিহঁতে চাগে। এইটো সিপিনে পিছপিনে আছে। এই গদা ভাই, আমাৰ কি কৰিবি আজি শ্বুটিঙত তামাম। আৰু তো আমাৰ মানে কি ক'ব, আৰু নায়কৰ নিচিনা মানে হিৰোইন নিচিনা একদম ধামাল কৰি দিব, একদম বঢ়িয়া ছুপাৰ হিট। আজি মানে ধামাল কৰিবি তহঁতে মানে, তামাম। এই চাওক বন্দুক চন্দুক চব লৈ লৈছে, বাপৰে বাপ। তহঁতে আজি মানুহ চানুহ মাৰিবি নেকি? 4টা বন্দুক লৈছে দেখোন। হ'ব মাৰিবি তেতিয়া। পেট্ৰল পাম্পৰ পৰা ওলাম, এতিয়া চাব পাৰিব আপোনালোকে। এইটো পেট্ৰল পাম্প হয়, এইটো চাই লওক। এতিয়া পেট্ৰল পাম্প বাই বাই আজিৰ কাৰণে। ফাইনেলি আহি পালোঁ ঠেলামাৰা। এতিয়া ঠেলামাৰা চেণ্টাৰ ক্ৰছ কৰি এতিয়া আপোনাৰ ঠেলামাৰা চেণ্টাৰ পাৰ হৈ তিনিআলি পাম। ঠেলামাৰা তিনিআলি পাৰ হোৱাৰ পিছত কাৱৈমাৰী চেণ্টাৰ পাম। আপোনালোকে আমাৰ লগত গৈ থাকক আৰু চাই থাকক। ভিডিঅ'টো লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব। তো আহি পালোঁ ঠেলামাৰা তিনিআলি আপোনালোকে চাব। এতিয়া তিনিআলি পাৰ হৈ কাৱৈমাৰী চেণ্টাৰটো পাব আপোনালোকে। এইটো চাওক ঠেলামাৰা তিনিআলি। ইয়াত গাড়ী বহুত ৰখি আছে, ট্ৰাফিকৰ অলপ প্ৰব্লেম হৈছে, সেইকাৰণে গাড়ী ৰখা হৈছে। হ'লেও একো প্ৰব্লেম নাই, আমি লাহে লাহে গৈ থাকিম। আপোনালোকে আমাৰ লগত লাহে লাহে গৈ থাকক।
এয়া ট্ৰাফিক খুলিছে এতিয়া গৈ থাকক আমাৰ লগত কি ধুনীয়া এই চেণ্টাৰটো এইটো চাব পাৰিছে আহাৰ সময়ত চাইছোঁ গাড়ী পাল্টি খাই আছে ইয়াতে চাই লওক কিমান লছ হৈছে চাগে মানুহজনৰ আজি আপোনালোকক এটা ভাল ৰাস্তা দেখাম গণেশ ঘাট যাবলৈ এটা শ্বৰ্টকাট ৰাস্তা আছে এইটো ৰাস্তা আজি আপোনালোকক দেখাই দিম আপোনালোকে চাব পাৰিব শ্বৰ্টকাট কেনেকৈ যায় গণেশ ঘাটত আপোনাৰ মিছন চাৰিআলি হৈ যাব নালাগে এতিয়া শ্বৰ্টকাট যাব পাৰিব এটা ৰাস্তা আছে এইটো ৰাস্তা আপোনালোকক দেখাই আছোঁ আপোনালোকে আমাৰ লগত গৈ থাকক আৰু ৰাস্তাটো চাই থাকক ভালদৰে চিনি পাব এতিয়া বৰ্তমান আমালোকে হাইৱেত আছোঁ এতিয়া ভিতৰ ৰাস্তা শ্বৰ্টকাট ফালে সোমাম অলপ আগত আছে আৰু আপোনালোকে আমাৰ লগত গৈ থাকক আহিছোঁ ঢেকীয়াজুলিৰ পৰা আহি ইয়াত ৰখিছোঁ শ্বৰ্টকাট ৰাস্তা আছে মানে মই জেগাৰ নামটো নাজানো এতিয়া দাদা জানে দাদাই কৈ দিব এইটো মানে এইটো ৰাস্তা যে আছে আপোনাৰ এইটো ৰাস্তা ইপিনে সোমাইছে এইটো আপোনাৰ গণেশ গেট যায় যোৱাৰ শ্বৰ্টকাট ৰাস্তা এতিয়া দাদা কৈ দিব দাদা চেণ্টাৰটোৰ নাম কি বেচেৰীয়া কণাইবৰা চুবুৰী অঁ তেনেহ'লে আপোনালোকে যদি গুৱাহাটীৰ ফালৰ পৰা আহিলে এইটো ৰাস্তা দি শ্বৰ্টকাট সোমাব পাৰিব আপোনালোকে এইটো ৰাস্তা ভালদৰে চাই ৰাখিব এতিয়া বলক আমাৰ লগত ৰাস্তাটো চাব তো আপোনালোকে চাবই পাৰি আছে এইটো শ্বৰ্টকাট ৰাস্তা হয় এতিয়া আমি গাড়ী দি যাম গাড়ীও ৰখি আছে আৰু এজন মানে দোকানত গৈছে যে সেইকাৰণে অলপ ৰখি আছোঁ কেতিয়াবা আহিলে এইটো ৰাস্তাত ৰখি পেলাই ইয়াত অলপ ভিডিঅ'ত জেগাৰ নামটো কোৱা আছে আপোনালোকে যাব পাৰিব বিন্দা যাব পাৰিব গণেশ ঘাট যাবলৈ হ'লে এইটো চবচে শ্বৰ্টকাট ৰাস্তা হয় গুৱাহাটী ফালৰ পৰা আহিলে এইটো ৰাস্তা দি আমাৰ লগত গৈ থাকক চিধা গৈ থাকক আমি মই কৈ আছোঁ এইটো ৰাস্তাত কি আছে ক'ত কোনপিনে যাব লাগে ৰাইট ছাইডত সোমাবলৈ গুৱাহাটী ফালৰ পৰা আহিলে ৰাইট ছাইডত সোমাব আপোনালোকে আৰু এইটো ৰাস্তা দি গ'লে মই কৈ আছোঁ কোনটো ছাইডত যাব লাগে আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকক বিনা স্কিপ কৰি চাই থাকক তেনেহ'লে ৰাস্তাটো ভালদৰে চিনি পাব চাব পাৰি আছে আগত দুটা ৰাস্তা আছে আপোনালোকক কৈ আছোঁ আপুনি কোনটো ৰাস্তাতে যাব এতিয়া আপোনালোকে চাই থাকক ভিডিঅ'টো ইয়াত আহি পেলাই ইয়াত চাওক হিপিনে এটা ৰাস্তা হৈছে এইটো ছাইডত এটা গৈছে এতিয়া আপোনালোকে লেফ্ট ছাইডত সোমাব সদায় ৰাইট ছাইডত কেতিয়াও নাযাব গ'লে তাতে সেইটো ছাইডত গ'লে যাব পাৰিব মানে বহুত দূৰত হৈ যাব সেইটো ছাইডত যাব নালাগে আপোনালোকে এইটো ছাইডত যাব এতিয়া আমাৰ লগত চাই থাকক আৰু কিবা কি আছে ৰাস্তাত মই দেখাই আছোঁ আপোনালোকক অথনি যে কৈছিলোঁ সেইটো ৰাস্তাত আহি উঠিছে সেইটো ৰাস্তা দি আহিব নালাগে এইটো ৰাস্তা দি আহিব আপোনালোকে যাব পাৰিব এইটো চাই থাকক আমাৰ লগত
পাৰিছে শ্বৰ্টকাট আমি আহি পালোঁ আগফালে আছে আমাৰ ইণ্টাৰনেশ্যনেল হাইৱে আপোনালোকে এইটো চাব পাৰি ভালদৰে চাই থাকক ভিডিঅ'টো স্কিপ নকৰিব স্কিপ কৰিলে হয়তো ৰাস্তা পাহৰি যাব আপোনালোকে পিছত আহিলে প্ৰব্লেম দিব পাৰে প্ৰব্লেম আপোনালোক চাব পাৰিব পিছত এইটো চাইছে আমাৰ আগফালে আছে হাইৱেটো আপোনালোকে চাব পাৰিব অলপ টাইম ৰখক ভিডিঅ'টো স্কিপ নকৰিব এই আপোনালোকে চাব পাৰিছে ইণ্টাৰনেশ্যনেল হাইৱে যোনটো এইটো অলপ আগত আছে আপোনালোকৰ দৃশ্যটো মই দেখাই আছোঁ এতিয়া আহিলে ৰাইট ছাইড যাব এইটো ৰাস্তা দি আহিলে এইটো চাগে এইটো লেফ্ট ছাইড হয় এইটো ৰাইট ছাইড হয় এইটো ছাইডত গ'লে আপোনালোকে গণেশ ঘাট গৈ পাব বহুত শ্বৰ্টকাট হয় ইয়াত আহিলে আপোনাৰ একো ট্ৰাফিকৰ প্ৰব্লেম নহয় একো প্ৰব্লেম নহয় আপোনালোকে বিন্দাছ যাব পাৰিব এইটো ভিডিঅ' ফ'ল' কৰি থাকক আপোনালোকে কেতিয়াবা আহিলে শ্বৰ্টকাট ফ'ল' কৰিব পাৰিব এইটো হাইৱে হয় ইণ্টাৰনেশ্যনেল হাইৱে এতিয়া আমি হাইৱেত উঠিছোঁ আপোনালোকে চাই থাকক ভিডিঅ'টো চ' তাৰ পৰা আহি আকৌ ৰাইট ছাইডত যাব লাগিব আপোনালোকৰ ৰাইট ছাইডত গ'লে গণেশ গেটটো পাব এইটো চাব পাৰিছে আমি চিত্ৰলেখা পাৰ্কৰ ওচৰত আহি গ'লোঁ এইটো চিত্ৰলেখা পাৰ্ক হয় চিত্ৰলেখা পাৰ্ক বুলি কয় সেইটো আগফালে আছে আপোনাৰ গণেশ গেট বুলি গণেশ গেটো চাব পাৰিব আপোনালোকে অলপ জাষ্ট ৱেইট কৰক ফাইনেলি আমি আহি পালোঁহি মানে অলপ আছে দূৰত তো আকৌ ৰাইট ছাইড যাব এইটো লেফ্ট ছাইড নাযাব এইটো ৰাইট ছাইড হয় ৰাইট ছাইডত যাব আপোনালোকে গণেশ গেট যাবলগীয়া হ'লে বহুত সহজ ৰাস্তা হয় আপোনালোকে শ্বৰ্টকাট বিচাৰিলে এইটোৱে ফ'ল' কৰিব এতিয়া লেফ্ট ল'ব আপোনালোকে লেফ্ট আপোনালোকে চাইছে শ্বৰ্টকাট কেনেকৈ আহিব লাগে আপোনালোকক দেখাই দিছোঁ এইটো অলপ আগত আছে গণেশ গেট আপোনালোকে দেখাব পাৰিম আপোনালোকে চাব পাৰিব জাষ্ট আপোনালোকে আহিছে ইমান সময় মোৰ লগত এইটোৰ কাৰণে ধন্যবাদ এয়া আমাৰ টীমটো পূৰা আহি আছে এতিয়া আমাৰ লগত গৈ থাকক আপোনালোকে চাব পাৰিছে এইটো হয় গণেশ গেট আৰু গণেশ ঘাট যোনটো হয় ঘাটত মই লৈ গৈ আছোঁ এইটো হয় গেটটো চাব পাৰিছে আপোনালোকে শ্বৰ্টকাট লৈ আহিছোঁ আপোনালোকে ইমান সময় চাইছে ভিডিঅ'টো সেইটো কাৰণে ধন্যবাদ আৰু আপোনালোকে চাব পাৰিব এইটো ঘাট এইটো হয় গেট এইটো আগফালে আছে কোড আছে এইটো ছাইডত এতিয়া আমি গৈ আছোঁ ঘাটত আপোনালোকে বলক আমাৰ লগত এইটো ৰাস্তাটো চাবই পাৰি আছে একদম স্লোপিং হয় তল পিনে গৈছে বহুত মানে দৌৰি গ'লেও খোজকাঢ়ি গ'লেও এনেকৈ লাগে যেন দৌৰি গৈ আছোঁ আপোনালোকে চাই থাকক ভিডিঅ'টো তো গণেশ মন্দিৰটো আপোনালোকে চাব পাৰিব অকণ দেখা গৈ আছে এয়া মই দেখাই আছোঁ গণেশ মন্দিৰটো এইটো হয় গণেশ মন্দিৰ আপোনালোকৰ মানে ইয়াত আহিলে বলবমৰ সময়ত পূজা চূজা কৰিব পাৰিব বিন্দাছ পূজা কৰিব পাৰিব ইয়াতে এতিয়া মানে পূজা চূজা চলি আছে আৰু একো টেনশ্যন নাই মন্দিৰ হয় এইটো আমি এতিয়া ফাইনেলি মন্দিৰৰ ওচৰত আছোঁ আৰু এইটো ঘাটটো আপোনালোকে দেখাই আছোঁ ঘাটটো দি আছোঁ ৰ'ব এক ছেকেণ্ড আপোনালোকে চাব পাৰিছে তো এইটো হয় গণেশ ঘাট আহি ঘাট পালোঁ এতিয়া আমি ভিডিঅ' শ্বুটিং ষ্টাৰ্ট কৰিম আপোনালোকে চাই থাকক ভিডিঅ' শ্বুটিংটো কেনেকৈ হয় আমাৰ মামা আৰু দাদা দুইজন আছিলে সিহঁতে বাইক দি আহিছে এইটো বাইক হয় এইটো হয় আৰু এইটো হয় এইটো চাই আছে আমাৰ পূৰা টীম এতিয়া ভিডিঅ' শ্বুটিং হ'ব ইয়াতে সিহঁতে জোচ খাই আছে মই অলপ পিছত দেখাই আছোঁ আপোনালোকে ৰখিব জাষ্ট ৱেইট মোৰ লগত ঘাটটো চাওক কেনেকৈ আছে ফিলিংটো লৈ ভিডিঅ'ত কমেণ্টত নিশ্চয় ক'ব যে জেগাটো কেনেকৈ লাগিছে আপোনালোকৰ আজি শ্বুটিং কৰিবা তেনেহ'লে কেনেকৈ লাগিছে ফিলিংটো অলপ শ্বেয়াৰ কৰি দিয়া সিহঁতৰ লগত বহুত ভাল লাগিছে দৰ্শক চাই আছে আৰু চাই থাকিব আপোনালোকে আৰু আমি ইয়াত শ্বুটিঙত আহিছোঁ ইমানখিনিতে মানে আপোনালোকে ছাপোৰ্ট কৰিব আৰু ভাল জেগাত যাব পাৰিম আপোনালোকে ছাপোৰ্ট কৰিলে আপোনালোকৰ ছাপোৰ্টতে আমি সফল হ'ব পাৰিম এই আমাৰ হিৰ'ইন হয় আৰু আমাৰ দাদা ক'ত আছে মই কেমেৰামেন মানে ইমান হেৰি একো নাই জাষ্ট কৰিলোঁ ইয়ে আছিলে মোৰ কেমেৰামেন মোৰ ব্ৰ হয় না মোক শিকাই দিছে অলপ সেইকাৰণে আজি কেমেৰামেন কৰি আছোঁ আৰু আপোনালোকে ছাপোৰ্ট কৰিব আৰু ডাঙৰ কেমেৰামেন হ'ম এনেকৈ কিবা ক'ব নেকি খুব ভাল তোমাৰ চেনেলটোৰ নাম কি শ্বৰিফুল ব্লগছ একদম শুভেচ্ছা থাকিলে থেংক ইউ আৰু মানুহে চাওক মই বিশেষকৈ ওলোৱাৰ পাছত তোমাক আৰু মানুহে চাব আমি তেজপুৰত তেওঁলোকক লগ পালোঁ ডিষ্ট্ৰিক্ট লাইব্ৰেৰীৰ ওচৰত লগ পাই পেলাই এওঁলোকক শুভেচ্ছা দিছোঁ আপোনালোকেও তেওঁলোকক ছাবস্ক্ৰাইব কৰিব চেনেলটো আৰু আগবাঢ়ি যাওক আৰু ভাল ভিডিঅ' আপোনালোকে ভৱিষ্যতে চাবলৈ পাব আপোনালোকে সকলোৱে ছাবস্ক্ৰাইব কৰক এতিয়া আকৌ আমি সোমাম সিদিনাখন যে সোমাইছিলোঁ চিত্ৰলেখা পাৰ্কত সেইদিনাখন শ্বুটিং কৰিব নোৱাৰিছিলোঁ বাট আজি শ্বুটিং কৰিম আজি আমাৰ চব টীম আছে ইয়াৰ টীমটো অলপ চাবই পাৰিছে আপোনালোকে এয়া টীম এয়া কেমেৰা আজি শ্বুটিং কৰিম আজি মানে লাভ ষ্টৰি ভিডিঅ' হ'ব আৰু আপোনালোকে চাই থাকক ভিডিঅ'টো আৰু পাৰিছে আমাৰ পূৰা টীম সোমাই আছে আজি মই চলো
এই চলো এই চাক সি আৰু এজনী মানে ব্লগ বনাই আছে মোৰ ফ্ৰেণ্ড হয় বাট হিলাই দিছে পুৰা আজি চাব পাৰিব পাৰ্কত চিত্ৰলেখা পাৰ্কত কিমান ধুনীয়া শ্বুটিং হয় এইটো চাওক কিমান মানুহ আহিছোঁ আমি ঢেকীয়াজুলিৰ পৰা আহিছোঁ ফাণ্ড আমালোকে পাৰ্কত ঘূৰি আছোঁ বাট আজি বহুত ভাল লাগিছে আমাক গতাধৰ নায়ক কিবা কোৱাচোন আমাক আজি বহুত ভাল লাগিছে মানে মই ছিংগল আহিছোঁ বুলি কিন্তু মোক অলপ মানে কষ্ট লাগিছে দুখ লাগিছে গাৰ্লফ্ৰেণ্ড লৈ আৰু ভাল লাগিলে একো প্ৰব্লেম নাই গাৰ্লফ্ৰেণ্ড হৈ যাব ভাই এতিয়াও তোৰ বয়স হোৱা নাই ইমান গাৰ্লফ্ৰেণ্ডৰ কাৰণে বাট মই আশীৰ্বাদ কৰিছোঁ তোৰ গাৰ্লফ্ৰেণ্ড হৈ যাব আৰু আমাৰ হিৰ' ছিংগল আছোঁ আৰু ছিংগল আছে ছিংগল বুঢ়ো মানুহ হয় না ছিংগল আছে এতিয়াও চাবই পাৰি আছে সিহঁতে পাৰ্কত আহি কিমান এনজয় কৰি আছে চাওক আজি সৰু পোৱালীৰ নিচিনা হৈ গ'ল সিহঁতে চাওক চাইছে তামাম এনজয় কৰি আছে ন আপোনালোকে এনজয়টো মানে অলপ হেৰি কৰক ছাপোৰ্ট কৰক সিহঁতে আৰু লাইফত বহুত এনজয় কৰিব পাৰিব বহুত টাইম আছে আপোনালোকে ছাপোৰ্ট কৰি থাকক শ্বুটিং খতম হৈছে এতিয়া আমি ঘৰত যাম আৰু এটা শ্বুটিং আছে ঘৰত গৈ কৰিম এইটো শ্বুটিং এতিয়া আজি ঘৰত যাওঁ আমাৰ লগত আকৌ ঘৰত বলক